তো হেল্ল' গাইছ আজি মই আপোনালোকক মাজলৈ হৈছ 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 ঐ দিগন্ত এই মেকুৰীটো খেলি দিয়াচোন তই এই দাদা এইটো মেকুৰী নহয় তই স্ক্ৰীনত চা গাইস এতিয়া চাবা হা ওকে চাইছো কৰবাত যদি ওলাই যাও আমাৰ এইনো কৰবাত ওলাই গলে এনেকৈ যায় কোনোবা দেখিলে কব ইমান শকত হৈছ কি খাইছ কেটেঙিজনী কৰবা তাই বোলে শকত হৈছে Hey guys, মই ৰঙা মই নীলা মই সেউজীয়া বেঞ্চো ইয়াতে বোলে প্ৰথমজনী ৰঙা মানে বিলাহী মাজৰজনী হৈছে কিবা তাৰপিছত তাৰ পিছৰজনী হৈছে ওলকবি মানে সেউজীয়া যদি লাগে কমেণ্ট কৰি জনাই দিব গাইছ তোমালোকক যদি ওলকবি বিলাহী লাগে তেনেহ'লে কমেণ্ট এটা কৰি দিব ऐसे गोरे डाले काला जादू नैना काले तेरे में हवाले हुआ सीने से लगा ले বেঞ্চো তোমালোকে জাষ্ট ডালৰ পৰা কলিটো হৈ ওলাই আহিছা আৰু তোমালোকে ফল দিব পৰা হলাই নেকি এনেকৈ যে বিয়া বিচাৰি আছা দিগন্ত যোৱাকালি ৰাতি আমাৰ কুকুৰটোৰ লগত যি হ'ল আজি কিন্তু কুকুৰটো বান্ধি থবি দেই হে বাবুসকল তোমালোকে কি কৈছো দমাইছো যদি নিজৰ গাৰ্লফ্ৰেণ্ডৰ নাম কমেণ্টত লিখা গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গ'লে আছিলে মোৰ এনেও জানোৱেই থাকিলে নাই বুলিয়ে কবা আছে আছে গাইস ইমান ডাঙৰ পথাৰখনৰ বতাহে মোৰ গাত লগা নাই মানুহৰ কথা কিনো গাত লাগিছে মানুহৰ কথা গাত লাগে ভাই তই মোক কথা এটা কচোন কি কথা ক এই ক আৰু কিবা নহ'লে কাম কৰ কুত্তা বুলি কচোন কুত্তা কোটা গাত লাগা নাই আছে কাম এটা কৰ আৰু এবাৰ কচোন কুত্তা চোৰৰ বাচ্চা নেগলক বলে বেছি অলপ কিবা এটা হয় দে গাইছ সঁচাই মানুহৰ কথা গাত লাগে আজি মই হাৰু খোৱা অসমীয়া জাতিটোৰ কথা কম কেকুৰা জাতি হা কেকুৰা জাতি নিজৰ মাতৃভাষাটো ভালকৈ ক'ব নাজানে ও ইয়েস ও নো আৰু এইফালে নিজৰ অসমীয়া ভাষাটো ভালকৈ লিখিব নাজানে ক'ব নাজানে ওকে বাৰু আমি অসমীয়া কথা ভালকৈ ক'ব নাজানো আৰু লিখিবও নাজানো আমি ইমানটা মনে তেলেগু কথাই পাতিছো আমি এতিয়া মই দেখিছো তোমাৰ কপালত সেন্দু আৰু তুমি এজনী বোৱাৰী এটা মিনি পেণ্ট আৰু এটা চাৰ্ট পিন্ধিছা চাদৰ মেখেলা বাদ দি এতিয়া আমাৰ অসমীয়া ভাষাৰ প্ৰতি নলেজ নাই আৰু তোৰ অসমীয়া ড্ৰেছৰ প্ৰতি নলেজ নাই তেতিয়া তোমাৰ গাত নালাগা হৈ যায় বেলেগৰ কথা তেতিয়া তুমি বুজিবা যে জীয়াব তুমি শিকি গলা ওকে আরে ভেন্সো তোৰ কি কাম নাই এনেকৈ ৰাস্তাৰ পথে ভিডিঅ' বনাই থাকিবলৈ কাম নাই যদি ঘৰত যায় কাহে মাৰি থাককৈ এতিয়া তোৰ গাত লাগা নাই নৰিয়া তুমি কাৰণ জীয়াব শিকি গলা गजब बेइज्जती है মাকৰ পেটৰ পৰা ওলোৱা 2-3 দিন হৈছেহে আৰু তাই ওলাই কি গ'ল তাইও এজনী মাক হ'বলৈ মামা চালি মেৰেজৰ ওপৰত আকৌ মন কৰিব হ'ল নহ'লে পিছত মাকৰ পেটৰ পৰা ওলোৱা লগে লগে বিয়া হৈ যাবগৈ তুমি দেখিবলৈ ধুনীয়া হলা বুলি আৰু বগা হলা বুলি এনেকৈ নাফালিবা ৰিলছ তলত চবৰে কোলা চাও হাতখন দাঙি দিয়া হেই আছবা কলা কলা তুমি ৰাতি ভাতৰ লগত খালা মূলা তুমি ৰাতি ভাতৰ লগত খালা মূলা আৰু এতিয়া ওলাই আছা গেলা গেলা গুল্লা এনেকৈ ওলাই নাথাকিবা গেলা গেলা গুল্লা নহ'লে কাৰোবাৰ সংখ্য ফালে ফৰাই দিব সাসপেক্ট এটা যাতে আকৌ তুমি এনেকুৱা ভিডিঅ' বনাই থাকিব পাৰা
তো গাইজ ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে লাইকটো কৰি দিয়া আৰু যদি বেছিয়ে ভাল পালে ছাবস্ক্ৰাইবটো কৰি দিয়া আকৌ এটা ভিডিঅ'ৰে লগ পোৱা প্ৰতিশ্ৰুতিৰে হাজিৰ হৈ বাই